অগ্নিকাণ্ড জুইত ভস্মীভূত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি গৌৰীপুৰ বজাৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হৈ 7খনকৈ কাপোৰৰ দোকান প্ৰায় 60 লক্ষাধিকৰো অধিক টকাৰ সা সম্পত্তি জুইত ভস্মীভূত হোৱাৰ লগতে বহুতো মূল্যৱান নথিপত্ৰ জুইত যায় এপিনে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকৰ প্ৰচেষ্টাত আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লগতে গৌৰীপুৰ আৰক্ষীৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ কোনোমতে ৰক্ষা পৰিল লগতে থকা আৰু বহু কেইখন দোকান উপাৰ্জনৰ একমাত্ৰ পথ দোকানবিলাক জুইত যোৱাত দোকানীসকলে ভাঙি পৰিছে চৰকাৰ তথা স্থানীয় বিধায়কৰ ওচৰত সহায় বিচাৰিছে ক্ষতিগ্ৰস্ত দোকানীসকলে চৰকাৰে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় এই পুৱা প্ৰায়মান 5টামান বজাত ইয়াতে মানে